guys, welcome back to my channel. I am Pahi. প্ৰথমতে সকলোলৈ কাতি বিহুৰ শুভেচ্ছা থাকিল আৰু এতিয়া 12:30 হৈছে আৰু মই গা পা ধুই তুলসীটা ৰুই পিনি একদম আজৰি হলো সকলোবোৰ কৰাই আছে গধূলি হ'ব আৰু চাকি বাতি আৰু ঘৰত আজি অকল মই আৰু মা আছো মানে বা ভাইটি পাপা আমাৰ ঘৰৰ মানে জকাইলে গৈছে মানে আইতাহঁতৰ ঘৰৰ মানে এতিয়া আমি দুজনী ঘৰত অকলে আছো এতিয়া মই চাই আছো এতিয়া 1:30 মান হৈছে আৰু মই এতিয়া চাই আছো টিভি আৰু মায়ে এতিয়া ভাত খাই আছে মই তেনেকৈ নাই খোৱা মই খাম আৰু এতিয়া 3টা বাজিবলৈ হ'ল আৰু পাপা হেতি আহি পালেহি মানে 10 মিনিট মান হ'ল আৰু এতিয়া ইজনী হাঁহ আইতাহঁতৰ ঘৰৰ পৰা খাবলৈ হাঁহজনী দি পঠিয়াইছে Hello guys. Hi. Welcome back to Hayo ebeli dhuniya oi hibeli dhuniya oi bihudhe meliya beli oi koli jar mate re oi mati suhaba ke oi bihu gawata mili আহাকো এয়া আমাৰ চাকি বাতি আমি জ্বলালো মানে এতে গধূলি হ'ল 6টা বাজিলে 5:30 হৈছে কি কৰি আছে সাসা Hello. এ ভাইটি মই ফুল হ'ব Hi. Hello guys. Welcome back to another ভিডিও আমিটা video. ৰখিবা দে মই ভিডিও কৰিছো আৰু ভিডিও ধুনা গুটে ঘৰত ধুনা লগাই দিছো এখানে কিচেন পখাত বিলুৱা হৈ আছে এতিয়া পখাত চকাত বিলালো আৰু খালো ধুনীয়াকৈ আগফালে মই অকলে বহি আছো একদম দেৱালী নিচিনা ফিল আহি গৈছে মানে আমাৰ এটা পাৰ্চেল এটা আহিব এতিয়া ফোন কৰিছিলে আহিলে চাগে আজি বিহু দিনাখনবোৰ মানে ইমান গধূলি হৈ গ'ল হলো মানে কাতি বিহু যদিও পাৰ্চেলবোৰ দি আছে এতিয়া মানে অকমান আগত ফোন কৰিছে মোৰ পাৰ্চেল নহয় বা ভাগৰ কিবা আহি কাপোৰ আহিছে আৰু হাই এইটো মোৰ প্যাৰা সা ভাইটি হয় দেখতে বহুত ভাল লাগে কিন্তু মৰম কিন্তু বহুত উৎপত্তি চলা গया है टॉप হয় নেকি এইটো বা তোৰ পাৰ্সেল ল বাই ল এতিয়া ন 9:30 মান হৈছে আৰু মই কাপোৰ ফ্ৰক চক খুলি পিনি এতিয়া ভাত খাবলৈ লৈছো আৰু মই এতিয়া ভাত খাব লৈছো আজি মই কেনেকৈ ঘৰতে কাতি বিহু পাতিলো তাকে আপোনালোকক অলপ দেখালো আৰু যদি ভাল পালে তেনেহলে লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকেনো পাতিলে মানে তাকে কমেন্টত জনাব আৰু এনেকেতো তুলসী